Hello friends, welcome to my YouTube channel. আজি আমি আলোচনা কৰিম অল ইণ্ডিয়া লিমিটেডৰ কন্টেক্সুৱেল বেচিছত ওলোৱা কিছুমান জবৰ বিষয়ে। এই জবসমূহ হৈছে পাৰামেডিকেল লেবৰেটৰী টেকনিচিয়ান, নাৰ্ছ, ফাৰ্মাচিষ্ট, নাৰ্ছিং টিউটৰ আৰু লাইব্ৰেৰিয়ান কাম ক্লাৰ্ক। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনবিলাক অল কৰি থওক যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকে অতি সোনকালে পাই থাকে। So friends, আপোনালোকক প্ৰথমতে জনাই দিওঁ যে এই জবসমূহ কন্টেক্সুৱেল বেচিছত হ'ব আৰু আপোনালোকে ৱাক ইন ইণ্টাৰভিউ ক্ৰেক কৰি জবত জইন কৰিব পাৰিব। So friends, এতিয়া আমি চাওঁ পোষ্টসমূহৰ বিষয়ে। প্ৰথম পোষ্টটো হৈছে পাৰামেডিকেল লেবৰেটৰী টেকনিচিয়ান। ইয়াৰ কাৰণে সৰ্বমুঠ পোষ্ট আছে 4টা, তাৰে ভিতৰত 2টা আনৰিজাৰ্ভ, এটা OBC কাৰণে আৰু এটা আছে EWS ৰ কাৰণে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে আপোনালোক হায়াৰ ছেকেণ্ডেৰী সায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। তাৰপাছত আপোনাৰ 2 বছৰ ডিপ্ল'মা ইন লেবৰেটৰী টেকনিচিয়ানৰ ডিপ্ল'মা থকা হ'ব লাগিব। তাৰপাছত আপুনি চেম ফিল্ডৰ পৰা এবছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। নাইবা আপুনি সায়েন্সৰ পৰা হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰা হ'ব লাগিব আৰু 3 বছৰ লেবৰেটৰী টেকনিচিয়ানৰ আপুনি বেচেলৰ কৰা হ'ব লাগিব। এতিয়া চাওঁ তাৰ কাৰণে এজ লিমিট। আপুনি 2020 চনৰ 15 ছেপ্টেম্বৰলৈকে মিনিমাম বয়স হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম বয়স হ'ব লাগিব 40 বছৰ। আৰু যদি OBC NCL কেটেগৰী কেণ্ডিডেট থাকে তেতিয়াহ'লে 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। এতিয়া চাওঁ লেবৰেটৰী টেকনিচিয়ানৰ চেলেৰী। তেওঁলোকৰ চেলেৰী হ'ব 15,400 টকা আৰু ভেৰিয়েবল এমলুমেণ্ট হ'ব 500 টকা প্ৰতিদিনে। তাৰপিছত ফ্ৰেণ্ডছ আমি চাওঁ দ্বিতীয় পোষ্টটো হৈছে নাৰ্ছ। নাৰ্ছৰ কাৰণে আপোনাৰ টোটেল পোষ্ট আছে 20টা, তাৰে ভিতৰত আনৰিজাৰ্ভ আছে 10টা, SC কাৰণে আছে 1টা, ST ৰ কাৰণে আছে 2টা, OBC NCL ৰ কাৰণে 5টা আৰু EWS ৰ কাৰণে আছে 2টা। ইয়াৰ কাৰণে আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰা হ'ব লাগিব আৰু আপুনি GNM ৰ ডিপ্ল'মা থকা হ'ব লাগিব। আপুনি ষ্টেট নাৰ্ছিং কাউন্সিলৰ লগত ৰেজিষ্টাৰ হ'ব লাগিব আৰু আপোনাৰ চেম ফিল্ডত 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নাইবা আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰা হ'ব লাগিব আৰু BSc নাৰ্ছিং কমপ্লিট কৰা হ'ব লাগিব। আপুনি ষ্টেট নাৰ্ছিং কাউন্সিলৰ লগত ৰেজিষ্টাৰ্ড হ'ব লাগিব আৰু চেম ফিল্ডত আপোনাৰ 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থকাটো বাধ্যতামূলক। তাৰপাছত আমি চাওঁ নাৰ্ছ পোষ্টৰ কাৰণে এজ লিমিট। 2020 চনৰ 21 ছেপ্টেম্বৰলৈকে তেওঁলোকৰ মিনিমাম বয়স হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম বয়স হ'ব লাগিব 40 বছৰ। যদি SC ST কেটেগৰী হয় তেতিয়াহ'লে 45 বছৰ বয়স পৰ্যন্তলৈকে এপ্লাই কৰিব পাৰিব আৰু OBC NCL ৰ কেটেগৰীয়ে 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু তেওঁলোকৰ দৰমহা হ'ব 15,400 টকা আৰু ভেৰিয়েবল এমলুমেণ্ট হ'ব 500 টকা প্ৰতিদিনে। তৃতীয় পোষ্টটো হৈছে ফাৰ্মাচিষ্ট আৰু ফাৰ্মাচিষ্টৰ কাৰণে টোটেল পোষ্ট আছে 3টা আৰু 3টা পোষ্টে আনৰিজাৰ্ভড। এতিয়া চাওঁ ফাৰ্মাচিষ্টৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ। প্ৰথমতে কেণ্ডিডেটজন ছায়েন্স ষ্ট্ৰীমৰ পৰা হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰা হ'ব লাগিব আৰু 2 বছৰ ফাৰ্মৰ ডিপ্ল'মা থাকিব লাগিব। আৰু তৃতীয়তে তেওঁ আছাম ফাৰ্মাচী কাউন্সিল ৰেজিষ্টাৰ হ'ব লাগিব আৰু এখন প্ৰফেচনেল ফাৰ্মাচিষ্ট লাইচেঞ্চ থাকিব লাগিব আৰু চেম ফিল্ডত তেখেতৰ 2 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। এতিয়া চাওঁ ফাৰ্মাচিষ্টৰ এজ লিমিট। 2020 চনৰ 13 অক্টোবৰ তাৰিখলৈকে ফাৰ্মাচিষ্টজনৰ মিনিমাম বয়স হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম বয়স হ'ব লাগিব 40 বছৰ। এতিয়া চাওঁ তেখেতৰ চেলেৰীৰ বিষয়ে। তেওঁৰ চেলেৰী হ'ব 15,400 টকা আৰু ভেৰিয়েবল এমলুমেণ্ট হ'ব 500 টকা প্ৰতিদিনে। তাৰপাছত ফ্ৰেণ্ডছ আমি চাওঁ নেক্সট পোষ্টটো হৈছে নাৰ্ছিং টিউটৰ আৰু ইয়াৰ কাৰণে সৰ্বমুঠ পোষ্ট আছে 1টা আৰু সেয়া আনৰিজাৰ্ভড। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে কেণ্ডিডেটগৰাকী BSc নাৰ্ছিং কৰা হ'ব লাগিব আৰু চেম ফিল্ডত 2 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। নাৰ্ছিং টিউটৰ কাৰণে কোনো এজ লিমিট নাই। তেওঁলোকৰ চেলেৰী হ'ব 18,100 টকা আৰু ভেৰিয়েবল এমলুমেণ্ট হ'ব 700 টকা প্ৰতিদিনে। চাওঁ নেক্সট পোষ্টটো হৈছে লাইব্ৰেৰিয়ান কাম ক্লাৰ্ক আৰু তেওঁলোকৰ কাৰণে সৰ্বমুঠ পোষ্ট থাকিব 1টা আৰু সেয়া হৈছে আনৰিজাৰ্ভড। আৰু তেওঁলোকৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে কেণ্ডিডেটগৰাকী লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্সত বেচেলৰ কৰা হ'ব লাগিব আৰু তেওঁ 6 মান্থৰ ডিপ্ল'মা নাইবা চাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত। আৰু কেণ্ডিডেটগৰাকী মাইক্ৰ'ছফ্ট অফিচ, ইণ্টাৰনেট, ইমেইল আদিৰ বিষয়ে যথেষ্ট জ্ঞান থকা হ'ব লাগিব। আৰু তেওঁলোকৰ কাৰণে কোনো এজ লিমিট নাই আৰু তেওঁলোকৰ চেলেৰী হ'ব 15,400 টকা আৰু তেওঁলোকৰ ভেৰিয়েবল এমলুমেণ্ট হ'ব 500 টকা প্ৰতিদিনে। So friends, ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পালে যে কোনটো জবৰ কাৰণে কিমানটা পোষ্ট খালী হৈছে, তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চসমূহ কি বিচৰা হৈছে, তেওঁলোকৰ এজ লিমিট কিমান বিচৰা হৈছে আৰু তেওঁলোকৰ চেলেৰী কিমান হ'ব এই বিষয়ে আপোনালোকে ভালদৰে গম পাইছে। তাৰপাছত ফ্ৰেণ্ডছ আমি চাওঁ যে এই 5টা পোষ্টৰ কাৰণে ইণ্টাৰভিউসমূহ ক'ত অনুষ্ঠিত কৰা হ'ব আৰু কেতিয়া অনুষ্ঠিত কৰা হ'ব। আপোনালোকে এই লিষ্টখনৰ যোগেদি দেখি পাইছে যে প্ৰত্যেকটো পোষ্টৰ কাৰণে ইণ্টাৰভিউসমূহ বেলেগ তাৰিখে অনুষ্ঠিত কৰা হ'ব। আটাইবিলাক পোষ্টৰ ৱাক ইন ইণ্টাৰভিউ একেটা জেগাতে অনুষ্ঠিত কৰা হ'ব। জেগাটুকুৰা হৈছে এমপ্লয়ী ৱেলফেয়াৰ অফিচ, এমপ্লয়ী ৰিলেশ্যন ডিপাৰ্টমেণ্ট, নেহৰু মেডিয়াম, অল ইণ্ডিয়া লিমিটেড, দুলিয়াজান।
আৰু ফ্ৰেণ্ডছ আপোনালোকে দেখি পাইছে যে পাৰামেডিকেল লেব টেকনিচিয়ানৰ ইণ্টাৰভিউ হ'ব 15 ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱা 7টা বজাৰ পৰা 11 বজালৈ। নাৰ্ছৰ ইণ্টাৰভিউ হ'ব 21 ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱা 7টা বজাৰ পৰা 11 বজালৈ। আৰু ফাৰ্মাচিষ্টৰ ইণ্টাৰভিউ হ'ব 13 অক্টোবৰ তাৰিখে ৰাতিপুৱা 8টা বজাৰ পৰা 11 বজালৈ। আৰু নাৰ্ছিং টিউটৰ ইণ্টাৰভিউ হ'ব 19 অক্টোবৰ তাৰিখে ৰাতিপুৱা 7টা বজাৰ পৰা 11 বজালৈ। আৰু লাইব্ৰেৰিয়ান কাম ক্লাৰ্কৰ ইণ্টাৰভিউ হ'ব 28 অক্টোবৰ তাৰিখে ৰাতিপুৱা 7টা বজাৰ পৰা ৰাতিপুৱা 11 বজালৈ। চ' ফ্ৰেণ্ডছ আপোনালোক সাজু হওক, ইণ্টাৰভিউটো ভালদৰে ক্ৰেক কৰক। আৰু এই নটিফিকেশ্যনৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি নটিফিকেশ্যনখন ভালদৰে পঢ়িব। আৰু ইয়াৰ কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আছে, সেইখিনি আপোনালোকে ভালদৰে পঢ়ি জানি বুজি ল'ব। অলৰাইট ফ্ৰেণ্ডছ, আপোনালোকে ৱাক ইন ইণ্টাৰভিউটো এটেণ্ড কৰাৰ সময়ত আপোনালোকৰ চেল্ফ এটেচ পাছপৰ্ট চাইজ ফটোৰ লগতে আপোনালোকৰ যিবিলাক লাগতিয়াল অৰিজিনেল ডকুমেণ্ট হয় সেইখিনি নিবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনবিলাক অল কৰি থওক, যাতে মই নতুন ভিডিঅ' এটা আপলোড কৰাৰ লগে লগে আপোনালোকে ইনফৰ্মেশ্যনবিলাক পাই যায়। চ' আজিলৈ ইমানেই, থেংক ইউ।